ইকুৱেল টু পিপুল ল যে আইন সকলোৰে কাৰণে সমান বাট গভৰ্ণমেণ্ট নট ফ'ল' ল ডিচিয়ে আইন নাজানে নকল কৰি পাছ কৰি ডিচি হৈছে সি আইন নাজানে তেওঁ নকল কৰি পাছ কৰি তেওঁলোকে ডিচি হৈছে তেওঁ এজন অশিক্ষিত ডিচি তেওঁ ডিচিৰ যোগ্যই নহয় বিদেশী ডিচি হয় এজন অশিক্ষিত ডিচি হয় এইখন ডিচি দিবাকৰ নাথ ডিচিৰ যোগ্য নহয় ডিচিয়ে চকুৰালীক চিনি পোৱা নাই পিছত চিনি পাব এইটো তাইতো পালো যে ডিচি চকুৰালীক চিনি পোৱা নাই কিন্তু পিছত চিনি পাব ভাৰতীয় সংবিধানৰ 14 নম্বৰ দফাত লিখা আছে ইকুৱেল টু পিপুল ল ভাৰতীয় সংবিধান মতে স্পষ্টভাৱে 14 নং দফাত স্পষ্টভাৱে লিখা আছে ইকুৱেল টু পিপুল ল যে আইন সকলোৰে কাৰণে সমান নমিনেশ্যন দাখিল কৰিবলৈ জিলা আয়ুক্তৰ ওপৰত হঠাৎ খং উঠিল চকুৰালীৰ দেশজুৰি বলিছে নিৰ্বাচনী গৰম বতাহ নেতা পালি নেতা সকলো ব্যস্ত বহি থকা নাই চকুৰালীও আজমলৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আজি চকুৰালীয়ে ধুবুৰী আয়ুক্ত কাৰ্যালয়ত নমিনেশ্যন দাখিল কৰিবলৈ গৈছিল কিন্তু তাত গৈ জিলা আয়ুক্তৰ ব্যৱহাৰত খং উঠিল চকুৰালীৰ কাৰণ ডিচিয়ে হেনো নমিনেশ্যন দাখিল কৰাৰ সময়ত ফটো উঠিবলৈ নিদিলে শুনক কি কয় চকুৰালীয়ে এই আইন নাজানে তেওঁ নকল কৰি পাছ কৰি তেওঁলোকে ডিচি হৈছে বিদেশী ডিচি হয় এজন অশিক্ষিত ডিচি হয় এইখন ডিচি দিবাকৰ নাথ ডিচিৰ যোগ্য নহয় ভাৰতীয় সংবিধান মতে স্পষ্টভাৱে 14 নং দফাত স্পষ্টভাৱে লিখা আছে ইকুৱেল টু পিপুল ল যে আইন সকলোৰে কাৰণে সমান বাট গভৰ্ণমেণ্ট নট ফ'ল' ল ডিচি ওপৰতে আমি এইখন ডিচি আমাৰ প্ৰয়োজন নাই এইখন ডিচি আইন নাজানে ধুবুৰীৰ কাৰণে বেয়া আমাৰ ধুবুৰী ডিচিৰ কাৰণে বেয়া আমি তাক ফটো উঠাব কৈছিলোঁ আমাৰ যিটো মনোনয়ন পত্ৰ দিব বুলি আমাৰ ফটো যিহেতু আমি কৈছিলোঁ তেওঁলোকে এলাউড কৰা নাই নট এলাউড বুলি কৈ দিছে যে আমাৰ মানুহ আছে আমি কৰিম কিন্তু আজমল ডাঙৰে যেতিয়া কৈছে মই তেতিয়া লগে লগে কৈছোঁ এইটো আইন কোনো নহয় আইন মই লগে লগে কৈছোঁ ইকুৱেল টু পিপুল ল মই বাৰম্বাৰ কৈছোঁ এই কথাটো যে এইটো আইন কোনো নহয় এইটো আইন আপোনালোকে উলংঘা কৰিলে সেইকাৰণে আইন সমান নহয় আইন সকলোৰে কাৰণে সমান কিন্তু আপোনালোকে যিটো কৰিলে আজমলৰ কাৰণে ফটো মাৰিব বিহেভি মানুহক দিব সেইটো সম্ভৱ নহয় এতিয়া কি কৰে আৰু নাজানো মই বাকীখিনি এইটো তাইতো পালো যে ডিচি চকুৰালীক চিনি পোৱা নাই কিন্তু পিছত চিনি পাব আইন মানা নাই আমি কালিৰ পৰা আপোনালোকেতো মিডিয়া আপোনালোকক বোলো আপোনালোকে 2 নম্বৰৰ টকাৰ পিছে পিছে ঘূৰি থাকে মই কালিৰ পৰা চিকিউৰিটি পাই লওঁ তাৰপিছত আপোনালোকেও চাব ডিচি হওক SP হওক যোনেই হওক মই কালিৰ পৰা আইন বিৰোধী কাম কৰিম আৰু যদি দম আছে মোক এজেলৰ পৰা মই অসম জনমৰ্চাৰ পৰা আমাৰ লোকেল মানুহক তাক পাত্তা নিদিয়ে কাৰণ তেওঁলোকে বিদেশী হয় ডিচি আমাৰ অসমৰ নহয় গতিকে সেইখন ডিচি আজি আমাৰ অসমৰ মানুহ আমাৰ ইয়াত কি কৰিবলৈ সেইটো মামাৰ কাৰণে এইবিলাক হৈ আছে হয়